সফলতাৰ বাবে সংগ্ৰাম কৰাটো কঠিন, কিন্তু জীয়াই থাকিবলৈ সংগ্ৰাম কৰাটো আৰু অধিক কঠিন। এক মুহূৰ্তৰ বাবেও নাভাবিব যে আপুনি দুৰ্বল, কিয়নো আমাৰ সকলোৰে ভিতৰত আভ্যন্তৰীণ শক্তি লুকাই থকাৰ ভঁৰাল আছে। সংগ্ৰামে আমাৰ চৰিত্ৰ নিৰ্মাণ কৰে, আৰু চৰিত্ৰই আমি যি বিচাৰো তাক নিৰ্মাণ কৰে। কোনো সংগ্ৰাম নাই, কোনো যন্ত্ৰণা নাই, তেনেকুৱা জীৱন জীয়াই থকাৰ মজা বা কি? বিশ্বাস কৰক, ডাঙৰ ডাঙৰ ধুমুহা বন্ধ হৈ যায় যেতিয়া বুকুত জুই জ্বলি থাকে। সংগ্ৰামৰ মাটিত গুৰুহা ঘঁহি গন্তব্যৰ স্থানত উপনীত হোৱা ব্যক্তিয়ে কেতিয়াও অহংকাৰৰ ডাৱৰত ভাহি নাথাকে। মনত ৰাখিব, আপোনাৰ জীৱন বাটত সংগ্ৰাম থাকিবই। যুঁজ কৰি যেতিয়া সংগ্ৰামৰ বাটেৰে আগবাঢ়ি যাব, তেতিয়াহে সুখ পাব। সংগ্ৰাম হৈছে সেই খাদ্য যিয়ে আপোনাৰ জীৱন পৰিৱৰ্তন ঘটায়, আৰু সংগ্ৰামৰ পৰা সৰ্বাধিক পুষ্টি লাভ কৰাৰ সময় তেতিয়া, যেতিয়া সংগ্ৰাম ঠিক আপোনাৰ সন্মুখত থাকে। যিসকলে আপোনাৰ সংগ্ৰাম দেখিছে, তেওঁলোকেহে কেৱল আপোনাৰ সফলতাৰ মূল্য বুজি পায়। আনৰ বাবে আপুনি একমাত্ৰ ভাগ্যৱান ব্যক্তি। সংগ্ৰাম ইমান ডাঙৰ হ'ব লাগে যাতে কাহিনী হৈ পৰে। যদি কোনোবা হতাশ ব্যক্তিয়ে পঢ়ে, তেনেহ'লে তেওঁ যাতে সংগ্ৰামৰ পথ অনুসৰণ কৰে। সংগ্ৰাম কৰি থাকোঁতে আপুনি আতংকিত নহ'ব, কিয়নো সংগ্ৰামৰ সময়ত মানুহ অকলশৰীয়া হৈ পৰে, কিন্তু সফলতাৰ পিছত গোটেই পৃথিৱীখন আপোনাৰ লগত থাকিব। শক্তি আহে সংগ্ৰামৰ পৰা। যেতিয়া আপুনি আপোনাৰ সংগ্ৰামবোৰক শক্তিশালী, ভাল, জ্ঞানী হোৱাৰ সুযোগ হিচাপে চাবলৈ শিকে, তেতিয়া আপোনাৰ চিন্তাধাৰা সলনি হৈ পৰে। সংগ্ৰামী মানুহে কেতিয়াও জিৰণি লোৱা কথা নাভাবে। তেওঁলোকে সদায় জিৰণি নোহোৱাকৈ অধিক সংগ্ৰাম কৰাৰ পৰিকল্পনা কৰে, কাৰণ তেওঁলোকে জানে সময়ৰ কোনো বন্ধৰ দিন নাই।